ইয়াত দেখিছে ভকতসকলে চাফ চিকুণ কৰি আছে, কিন্তু দুখৰ বিষয় যে আমাৰ অলপ আহি পোৱা দেৰি হ'ল, যাৰ বাবে ভিতৰত সোমাব নোৱাৰিলোঁ। এই যে শিলিখা গছডাল দেখিছে, এই শিলিখা গছডালৰ এক বিশেষ ইতিবৃত্ত আছে আমাৰ গুৰুজনাৰ লগত। এয়া নিশ্চয় আপোনাৰ সত্ৰৰ পুৰণি ভাগে হ'ব। এয়া আপোনাৰ গুৰুজনাৰ ব্যৱহৃত পাঠদানা হয়, ইয়াৰ পৰাই গুৰুজনে পানী খাইছিলে। কিয়নো কোনো বিদেশী পৰ্যটকে যদি আহি সেইবোৰ চকুত পৰে, তেতিয়া নিশ্চয় আমাকে দোষাৰোপ কৰিব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক মোৰ আজিৰ ভিডিঅ'টিলৈ। আজিৰ ভিডিঅ'টিত আমি যাবলৈ ওলাইছোঁ আমাৰ মহাপুৰুষজনাৰ জন্মস্থান বৰদোৱা সত্ৰলৈ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ পৰা সত্ৰলৈ বহু দূৰ নহয়। আপোনালোকে যে দেখিছে, এয়া এক সম্পূৰ্ণ গাঁও হয়, কিন্তু খুব সুন্দৰ পৰিৱেশ আৰু খুবেই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে এওঁলোকে। বন্ধুসকল, আমি প্ৰায় পালোহিয়েই। এয়াই হৈছে আমাৰ মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বৰদোৱা সত্ৰ। গুৰুজনাই এই স্থানতেই জন্ম লাভ কৰিছিল আৰু এই সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। ব'লক এতিয়া আমি সত্ৰৰ ভিতৰলৈ যাওঁ। খুব এক শান্তিময় পৰিৱেশ, ইয়ালৈ আহি খুব ভাল পাব, আপোনালোক আহিব পাৰে। বিভিন্ন চৰাই চিৰিকটিৰে ভৰি আছে ঠাইখন, আপোনালোকে মাত শুনিবলৈ পাইছে নিশ্চয়। এয়া হৈছে আপোনাৰ সত্ৰৰ মূল মণিকূট, এয়া হৈছে আপোনাৰ গুৰু আসন। এই সত্ৰলৈ আহি পোৱাত আমাৰ বহুত দেৰি হ'ল, যাৰ বাবে আপোনালোকক বাহিৰৰ পৰাই দেখুৱাব লগা হৈছে। আৰু আপোনালোকে যে দেখিছে সেই চাকি গছি যে জ্বলি আছে, সেই গছি চাকি আপোনাৰ প্ৰায় 500 বছৰ আগৰ পৰা ঠিক তেনেদৰে জ্বলি আছে। এয়া বাৰু আপোনালোকে চাওকচোন, কি এক সুন্দৰ পৰিৱেশ, দেখিলেই দেও মন জোৰ পৰি যায়। এয়া মন্দিৰৰ বেৰত কি ধুনীয়াকৈ মূৰ্তিবোৰ খোদিত কৰি থোৱা আছে। খুব ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে ইয়াৰ মন্দিৰ কমিটিয়ে। ইয়াত দেখিছে ভকতসকলে চাফ চিকুণ কৰি আছে, কিন্তু দুখৰ বিষয় যে আমাৰ অলপ আহি পোৱা দেৰি হ'ল, যাৰ বাবে ভিতৰত সোমাব নোৱাৰিলোঁ। আৰু লগতে আপোনালোক যেতিয়া ইয়ালৈ আহিব, আমাৰ জাতীয় পোছাক পৰিধান কৰিহে আহিব, নহ'লে আপোনাৰ ভিতৰত সোমাবলৈ দিয়া নহয়। আৰু আমি জাতীয় পোছাক পৰিধান নকৰাৰ ভিতৰত যাবও নোৱাৰিলোঁ। এই সত্ৰখনত বহুতো গছ গছনি আছে, যাৰ বাবে দৰ্শনাৰ্থীয়ে কোনো ধৰণৰ গৰম অনুভৱ নকৰে। আৰু সত্ৰখন বহু বিঘা মাটিত অৱস্থিত। এই সত্ৰখনলৈ বহুতো দূৰ দূৰণিৰ দৰ্শনাৰ্থী ইয়ালৈ আহে গুৰুজনাৰ পৰা আশীৰ্বাদ লয়। যিসকল এতিয়ালৈকে অহা নাই, আপোনালোকক কৈছোঁ, আপোনালোকো ইয়ালৈকে আহক, আহি এই সত্ৰখন এবাৰ নিজ চকুৰে চাই যাওক। কাৰণ কিয়নো ভিডিঅ' বা মুখৰ কথাৰে আপোনালোকে যিমানে নাচাওক কিয়, যেতিয়ালৈকে নিজে নাহে তেতিয়ালৈকে ইয়াক হৃদয়ংগম কৰিব নোৱাৰে। আপোনালোকে আহিব লাগিব, আহিলেহে আপোনালোকে হৃদয়ংগম কৰিব পাৰিব। আপোনালোকে সত্ৰৰ ভিতৰ চাওকচোন বাৰু, কি এক মনোমোহা দৃশ্য, আৰু কিমান ধুনীয়াকৈ পৰিপাটিকৈ সজাই ৰাখিছে সকলোবোৰ। চাই থাকিলে আপোনাৰ চাই থাকিব মন যায়। এয়া আপোনালোকে কাষত দেখিছে শাৰী পাতিকৈ দান পাত্ৰবোৰ কিমান ধুনীয়াকৈ সজাই ৰাখিছে। বন্ধুসকল, এই যে শিলিখা গছডাল দেখিছে, এই শিলিখা গছডালৰ এক বিশেষ ইতিবৃত্ত আছে আমাৰ গুৰুজনাৰ লগত। আহক আমি কি ইতিবৃত্ত আছে আমাৰ এই ককাজনৰ পৰা গোটেইখিনি কথা জানি লওঁ। এয়া হ'ল পশ্চিমে শিলিখাবৃক্ষ হালিয়া আচৰ তাহাঁতে আজি বুলি পুস্তকৰ বিষয়। যেতিয়া কাগজ নাছিল, গুৰুজনে 80 গছৰ ওচৰত দি কাগজ বনাই তাত হাঁহিবল পলিচ কৰি শিলিখাৰক, কেৰাদৰক, গোমূত্ৰ এই তিনিটাই চিয়াঁহী কৰি সেই শিলকে বহি শাস্ত্ৰ লিখিছিল। ইয়াত বহি পেলাই শংকৰদেৱে ইয়াতে বহি থাকি পেলাই কামবিলাক কৰিছিল, লিখা মেলা কামবিলাক। 600 বছৰ। এওঁৰ কথাৰ পৰা আপোনালোকে গমেই পালে, এই শিলিখা বৃক্ষজোপাৰ তলত বহিয়েই গুৰুজনাই তেওঁৰ ৰচনাৰাজি কৰি গৈছিল। আপোনালোকে যি পুলিহন গছডাল যে দেখিছে, এইডালৰ প্ৰায় 600 বছৰ অতিক্ৰম কৰিছে। কিন্তু প্ৰকৃতাৰ্থত এই শিলিখা বৃক্ষজোপা আচলতে পুলি নহয়। আপোনালোকে সেইফালে যিডাল বৃহৎ আকাৰৰ গছ দেখিছে, সেইডালহে ইয়াৰ পুলি হয়। আৰু পুলি যেন দেখা গছজোপাহে আচলতে গুৰুজনাৰ মূল শিলিখা বৃক্ষজোপা হয়, যিডাল গছে প্ৰায় 600 বছৰ অতিক্ৰম কৰিলে। আৰু সকলোতকৈ আচৰিত কথা কি জানেনে, এই গছজোপাৰ পাতবোৰ এতিয়াও কুমলীয়া অৱস্থাতে আছে। বন্ধুসকল, এয়া নিশ্চয় আপোনাৰ সত্ৰৰ পুৰণি ভাগে হ'ব। ভালদৰে নাজানো, তথাপিও অনুমান কৰি আপোনালোকক জনাইছোঁ। আপোনাক যিসকলে জানে এবাৰ জনাব কমেণ্টত। আৰু এয়া যে আপোনালোকে দেখিছে, এয়া আপোনাৰ গুৰুজনাৰ ব্যৱহৃত পাঠদানা হয়, ইয়াৰ পৰাই গুৰুজনে পানী খাইছিলে। কিন্তু বেয়া লগা কথা কি জানেনে, ইয়াতে বিভিন্ন ল'ৰা ছোৱালী আহি তেওঁলোকে নিজৰ নামবোৰ লিখি থৈ যায়। সেইটো খুব বেয়া লগা কথা। এই ক্ষেত্ৰত মন্দিৰ কমিটিয়ে গুৰুত্ব দিয়া উচিত।
আৰু সেইবোৰ মচি পেলাব লাগে, কিয়নো কোনো বিদেশী পৰ্যটকে যদি আহি সেইবোৰ চকুত পৰে তেতিয়া নিশ্চয় আমাকে দোষাৰোপ কৰিব আৰু আমাৰ কাৰণে সেইটো লাজৰ কথা হৈ পৰিব। গতিকে মুচি পেলোৱাটো মোৰ বোধে মই ভাল দেখোঁ। গতিকে যদি মোৰ এই কথাত যদি আপোনালোকে বেয়া পাইছে তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ আৰু এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু যদি মোৰ ভিডিঅ'টি ভাল পাইছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।